আজি সন্ধিয়াতে ইমান ভোক লাগিছে মই বোলো চাহ খাওঁ আকৌ ভাবিলো কি নাই ভাতটোকে একেবাৰে বনায়ে দিওঁ আৰু এইফালে দেখিছেনে মোৰ চকুৰ অৱস্থা মই আকৌ ভিডিঅ' বনাই শুইহে আছিলো আৰু আপোনালোকে হয়তো ভিডিঅ'টো চাই গম পাইছে যে মই কি বনাব লৈছো আৰু আজি ভিডিঅ'টো দেখাবলগীয়া বৰ বিশেষ একোৱে নাই আৰু আপোনালোকে হয়তো সকলোৰে ঘৰত দাইল খায়ে থাকে ন মইনো কি দেখাম বোলো এনে মই যেতিয়া ৰান্ধিছো আপোনালোকক বোলো ভিডিঅ'টো কৰি দেখায়ে দিওঁ আৰু মই যে এই ৰন্ধা বঢ়া ভিডিঅ'বোৰ দিছো আপোনালোকে ইমান মৰম দিছে তাত মোৰ মনটো যে ইমান ভাল লাগিছে এতিয়াৰ পৰা মই আৰু ভাবিলো কি এতিয়াৰ পৰা মই জিকে বনাওঁ আপোনালোকক সেইটোকে দেখাম আৰু এয়া দেখিছেনে মই দাইলত কণ বিলাহী দি দিছো কোনে কোনে দাইলত কণ বিলাহী দিলে খাই ভাল পায় কমেন্ট কৰি জনাবচোন দেই আৰু মই এই ভিডিঅ'বোৰত আপোনালোকক মই ভাল বনাওঁ বুলি দেখুওৱা নাই দেই মইনো কেনেকৈ বনাই খাওঁ সেইটোহে আপোনালোকক দেখাবলৈ চেষ্টা কৰিছো আৰু যদি ইয়াতো কিবা এটা ভুল হৈছে তেনেহ'লে আপোনালোকে দেখুৱাই দিব মোক আৰু এইখিনি দেখিছেনে সৰু আলু খাবলৈ যে ইমান ভাল লাগে এতিয়া মই তাৰে কেইটামান লৈ এতিয়া বইল কৰিম আৰু এতিয়া ধুনীয়াকৈ ধুই ল'লো আলুকেইটা আৰু মই পাতিও দিলোঁ গেছত আৰু এইফালে দেখিছেনে দালিখিনি ধুনীয়াকৈ ফাটি গ'ল আৰু এতিয়া হেতাখনে অকণমান মই ফেটি দিলোঁ আৰু এতিয়া মই তাতে দি দিছোঁ পানী এতিয়াহে মই ধুনীয়াকৈ উতলি পিনে শুকাবলৈ দিম আৰু এইফালে মই আলুৰ লগত পিটিকা কৰিবৰ কাৰণে সৰু সৰু মাছ কেইটামান মই কেৰাহীতে এতিয়া ফ্ৰাই কৰি লৈছোঁ আৰু সেইফালে সেইবোৰ কৰি থাকোঁতে এইফালে আকৌ দালিটো হৈয়ে গ'ল নহয় আৰু এতিয়া মই আলুতে পিঁয়াজ দিলোঁ শুকান মাছ কেইটা দিলোঁ আৰু জলকীয়া কাটি দিলোঁ তাৰপাছত মই পিটিকা কৰিলোঁ আৰু আপোনালোকে কোনে কোনে এনেদৰে শুকান মাছৰ আলুৰ লগত পিটিকা খাইছে কমেণ্ট এটা কৰি জনাব দেই আৰু মই এতিয়া ভাত খাওঁ বাই বাই।